বাদ যেহেতু শ্ৰীমন্ত শংকৰদেৱক আমি গুৰু বুলি এই কাৰণেই কোৱা নাই, তেখেতে তিৰোতা ৰজা আৰু ব্ৰাহ্মণক শৰণ দিয়া নাই। গতিকে এনে আনহাতে আমি শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ হিচাপে, মই বিজ্ঞানী হিচাপে আৰু অসমৰ প্ৰথমজন খেলুৱৈ হিচাপে, যিহেতু তেখেত এজন সাঁতোৰবিদ আছিল আৰু তেখেত এজন মল্লযোদ্ধা আছিল। ধন্যবাদ যিহেতু শ্ৰীমন্ত শংকৰদেৱক আমি গুৰু বুলি এই কাৰণেই কোৱা নাই, তেখেতে তিৰোতা ৰজা আৰু ব্ৰাহ্মণক শৰণ দিয়া নাই। গতিকে এনে আনহাতে আমি শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ হিচাপে, মই বিজ্ঞানী হিচাপে আৰু অসমৰ প্ৰথমজন খেলুৱৈ হিচাপে, যিহেতু তেখেত এজন সাঁতোৰবিদ আছিল আৰু তেখেত এজন মল্লযোদ্ধা আছিল। ধন্যবাদ যিহেতু শ্ৰীমন্ত শংকৰদেৱক আমি গুৰু বুলি এই কাৰণেই কোৱা নাই, তেখেতে তিৰোতা ৰজা আৰু ব্ৰাহ্মণক শৰণ দিয়া নাই। গতিকে এনে আনহাতে আমি শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ হিচাপে, মই বিজ্ঞানী হিচাপে আৰু অসমৰ প্ৰথমজন খেলুৱৈ হিচাপে, যিহেতু তেখেত এজন সাঁতোৰবিদ আছিল আৰু তেখেত এজন মল্লযোদ্ধা আছিল। এইবাৰ জনাৰ্দনৰ নতুন তত্ত্ব, সাঁতোৰবিদ আৰু মল্লযোদ্ধাহে আছিল আমাৰ গুৰুজনা। আৰু খেলুৱৈ আছিল গুণহে সাৰগুৰু বগৰাব পাৰিছিল শংকৰদেৱে। আৰু শংকৰদেৱক লৈ এবাৰ উদ্ভট মন্তব্য কৰিছে জনাৰ্দন দেৱগোস্বামীয়ে। শংকৰদেৱ কেৱল খেলুৱৈ আছিল বুলিহে মন্তব্য কৰিছে জনাৰ্দন দেৱগোস্বামীয়ে। শংকৰ মাধৱে আমাৰ গুৰু নহয় বুলি উদ্ভট মন্তব্য কৰিছে জনাৰ্দন দেৱগোস্বামীয়ে। মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ স্বয়ম্ভূ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে এবাৰ উদ্ভাৱন কৰিলে নতুন তত্ত্ব। আৰু এইবাৰ নতুন তত্ত্ব উদ্ভাৱন কৰিছে মাজুলীৰ জনাৰ্দন দেৱগোস্বামীয়ে। মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ স্বয়ম্ভূ সত্ৰাধিকাৰে মন্তব্য কৰিছে সাঁতোৰবিদ আৰু মল্লযোদ্ধাহে আছিল আমাৰ গুৰুজনা। বিশ্ব হিন্দু পৰিষদৰ অসম শাখাৰ সভাপতিগৰাকীৰ এই মন্তব্য, খেলুৱৈ আছিল সাৰগুৰু বগৰাব পৰা গুণহে আছিল শ্ৰীমন্ত শংকৰদেৱৰ গাত, এই উদ্ভট মন্তব্য কৰিছে জনাৰ্দন দেৱগোস্বামীয়ে। গৃহাশ্ৰমী দক্ষিণপাট সত্ৰৰ স্বয়ম্ভূ সত্ৰাধিকাৰীয়ে মন্তব্য কৰিছে আমাৰ গুৰুজনাক লৈ। তেওঁ উদ্ভট মন্তব্য কৰিছে শংকৰ মাধৱ আমাৰ গুৰু নাছিল বুলিও মন্তব্য কৰিছে জনাৰ্দন দেৱগোস্বামী। আৰু এইবাৰ নতুন তত্ত্ব আৱিষ্কাৰ কৰিছে জনাৰ্দন দেৱগোস্বামীয়ে। মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ স্বয়ম্ভূ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মন্তব্য কৰিছে, নতুন তত্ত্ব উদ্ভাৱন কৰিছে এইগৰাকী সত্ৰাধিকাৰে। বিশ্ব হিন্দু পৰিষদৰ অসম শাখাৰ সভাপতি জনাৰ্দন দেৱগোস্বামীৰ মন্তব্য, এগৰাকী অসমীয়া হিচাপে আমি কবলৈ লজ্জাবোধ কৰিছো, আমি শংকিত হৈছো। মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ স্বয়ম্ভূ সত্ৰাধিকাৰে এই উদ্ভট মন্তব্য আগবঢ়াইছে। তেওঁ উদ্ভাৱন কৰিছে নতুন তত্ত্ব। বিশ্ব হিন্দু পৰিষদৰ অসম শাখাৰ সভাপতি জনাৰ্দন দেৱগোস্বামীৰ মন্তব্য, এগৰাকী অসমীয়া হিচাপে আমি আপোনালোকক জনাবলৈ সংকোচ বোধ কৰিছো। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱক লৈ এনেদৰে অদ্ভুত মন্তব্য কৰিছে স্বয়ম্ভূ সত্ৰাধিকাৰে। বৃহত্তৰ অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধিবলৈ বিচৰা গুৰুজনা এবাৰ সত্ৰতে অপমানিত হল। কিছুদিন পূৰ্বে মাজুলীত দুৰ্গা পূজা পাতিবলৈ মন মেলি বিতৰ্কৰ সূচনা কৰিছিল জনাৰ্দন দেৱগোস্বামীয়ে। কিন্তু কেৰল আৰু আজানৰ ধ্বনি ৰোধ কৰিবলৈ দেৱী পূজাৰ কামনা কৰা সত্ৰাধিকাৰে এইবাৰ গুৰুজনাক আখ্যা দিলে সাঁতোৰবিদ আৰু মল্লযোদ্ধা হিচাপে। আনকি শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে মানিবলৈ অস্বীকাৰ কৰিছে স্বয়ম্ভূ সত্ৰাধিকাৰগৰাকীয়ে। হিন্দুত্ববাদী সংগঠনেৰে ঘনিষ্ঠ সম্পৰ্ক বৰ্তাই ৰখা জনাৰ্দন দেৱগোস্বামীয়ে পঞ্চগুৰুৰ তত্ত্বও ব্যাখ্যা কৰিলে। আনকি সীমা অতিক্ৰমী শংকৰদেৱে ৰজা আৰু মহিলাক শৰণ নিদিয়াৰ বাবে তেওঁ গুৰু নহয় বুলিও তেওঁ ঘোষণা কৰিলে। আৰু লগতে অসমীয়াই আজি তুলসীৰ তলত চাকি জ্বলাই কঙালীৰ পৰম্পৰা উদযাপন কৰাৰ সময়তে জনাৰ্দন দেৱগোস্বামীয়ে জাতিৰ কফিনতেই যেন গজাল মাৰিবলৈ চেষ্টা কৰিলে। অসমীয়া জাতিৰ ওপৰত চলা নিৰন্তৰ আক্ৰমণৰ সময়ত জনাৰ্দনৰ মন্তব্যই প্ৰতিফলিত কৰিলে সাম্প্ৰতিক অৱস্থাটো। বিগত কিছুদিন ধৰি লভিতা নাট্য বিতৰ্কৰ দৰে এলানি বিবাদে প্ৰমাণ কৰিছে যে অসমীয়া জাতি আত্মপ্ৰতাৰক আৰু আত্মঘাতী। এই ঘটনাৱলী দেখাত বিক্ষিপ্ত আৰু আড়ষ্ট যদিও ইয়াৰ মাজত যোগসূত্ৰ থকাৰ আশংকাও নুই কৰিব নোৱাৰি। জাতি ধ্বংসৰ বাবে এলানি আক্ৰমণ চলোৱাৰ আঁৰত গোপন শক্তি থকাৰো আশংকা ওলাই কৰিব নোৱাৰি। এতিয়া স্পষ্ট হৈছে যে এই ধৰণৰ জাতিধ্বংসী কাৰ্যকলাপৰ যজ্ঞখনৰ অন্যতম পুৰোহিত হৈছে জনাৰ্দন দেৱগোস্বামীৰ দৰে বহুৱা। জাতিৰ প্ৰাণ প্ৰতিষ্ঠাক সত্ৰৰ ভিতৰতে উপহাস কৰি তেওঁ বুজাই দিলে নিজৰ মানসিক ক্ষমতাও।
আৰু দক্ষিণপাট সত্ৰৰ স্বয়ম্ভূ সত্ৰাধিকাৰে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত যি উদ্ভট মন্তব্য দিছে এই লৈ এতিয়া মাজুলীতে বিতৰ্কৰ সৃষ্টি হৈছে। জাতিধ্বংসী কাৰ্যকলাপৰ যজ্ঞখনৰ অন্যতম পুৰোহিত জনাৰ্দন দেৱগোস্বামীৰ দৰে বহুৱা আৰু জাতিৰ প্ৰাণ প্ৰতিষ্ঠাক সত্ৰৰ ভিতৰতে উপহাস কৰি তেওঁ বুজাই দিছে নিজৰ মানসিক ক্ষমতাও। তেওঁ যি মন্তব্য আগবাঢ়িছিল আমি সম্পূৰ্ণ মন্তব্য দৰ্শকসকলক শুনাই আছো। মই দামোদৰী সত্ৰৰ সত্ৰীয়া হিচাপে আপোনালোকে অকল শংকৰদেৱ মাধৱদেৱকেই আপোনালোকে আচলতে গুৰু বুলি স্বীকাৰ কৰি ল'বলৈ বিচাৰে, কিন্তু বাকী আমি যে পঞ্চগুৰু আদৰ্শৰে আদৰ্শান্বিত অসমৰ ৰাইজ জনসাধাৰণ, বাকীসকল গুৰুক আপোনালোকে কিয় প্ৰাধান্য নিদিয়ে? এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। কি দেৱ দামোদৰদেৱে জানো সত্ৰ প্ৰতিষ্ঠা কৰা নাছিলে আৰু শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে? গতিকে এই সমূহ তথ্য থকাৰ পিছতো আপোনালোকে কিয় অকল শ্ৰীমন্ত শংকৰদেৱকে গুৰু বুলি মানিবলৈ আপোনালোকে বাধ্য কৰোৱাৰ ধৰণে আপোনালোকে আচলতে প্ৰশ্ন অনুধাৱন কৰিব লগা হৈছে। সেইটো বিচাৰ্য বিষয়। যিহেতু আমি ব্ৰাহ্মণ্যবাদ, যিহেতু শ্ৰীমন্ত শংকৰদেৱক আমি গুৰু বুলি এইকাৰণেই কোৱা নাই, তেখেতে তিৰোতা ৰজা আৰু ব্ৰাহ্মণক শৰণ দিয়া নাই। গতিকে আনহাতে আমি শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ হিচাপে, মই বিজ্ঞানী হিচাপে আৰু অসমৰ প্ৰথমজন খেলুৱৈ হিচাপে, যিহেতু তেখেতে এজন সাঁতোৰবিদ আছিল আৰু তেখেতে এজন মল্লযোদ্ধা আছিল, নহ'লে তেখেতে ষাঁড় গৰুৰ নিচিনা এটা বস্তু বগৰাব নোৱাৰিলেহেঁতেন। গতিকে আমি কোনোদিনেই আচলতে গুৰুসকলক বিশ্লেষণ কৰি তিৰস্কাৰ কৰিবলৈ আমি নাযাওঁ, কাৰণ আমি পঞ্চগুৰুৰ আদৰ্শৰে আদৰ্শান্বিত সমাজক বিভেদৰ সৃষ্টি অনাটো মই কেতিয়াও কোনোদিনেই মোৰ কাম্য নহয়। যিহেতু পঞ্চগুৰুৰ আদৰ্শৰেই অসমৰ সমাজখন পৰিচালিত হৈ আছে আৰু মাজুলীতো ঠিক যেনেকৈ মহাপুৰুষে সত্ৰবিলাক আছে, ঠিক তেনেকৈ ইয়াতে বিভিন্ন পন্থাৰ সত্ৰবিলাক আছে। গতিকে পন্থা নিৰপেক্ষভাৱে পন্থাগত সমালোচনা নকৰাকৈ পৰিচালিত হৈ থাকিলে ই সৰ্বাংগ সুন্দৰ হৈ থাকিব। আৰু